ৰং মনে তোৰে হতে কি গান গাই আছা দেখা নাই কাউৰীকেইটা একেৰাহে কা 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 কৰি পেলাই মাথাটো গৰম কৰি দিছে কোনফালে গৈছিলে তোমাৰ ওচৰলৈ আহিছো ইমান ধুনীয়াজনী হৈ আহিছে যে আহিছো আজি অকণ হেৰি আকৌ তুমি বৰ ধুনীয়াজনী হৈ আছা ভগৱান চেন লৈ মোৰ ভিডিঅ' মহখনে খাই কবিতা ভিডিঅ' বনাইছিলো সেইটো কাৰণে হেৰি এই কি বুলি কয় মই আকৌ বোলো বিয়ালৈ যায় বা ক'ৰ বিয়া কেলে কনক মেম্বাৰ ঘৰত বিয়া নহয় পৰহিলে নে চতখিলে কেতিয়া আকৌ বিয়ালৈ আজিয়ে যাম নেকি কিবা কাম বন কৰি পেলাই যায় বা বুলি ভাবিছো খবৰ ল'বলৈ নাম এটা নি নাম এটা কিয় মোক বিয়ালৈ মাতিব কিয় নামাতিব মই তাক কম ফোন কৰি থোৱা নাই নহয় এতিয়া মোক বিয়ালৈ নামাতেহি এতিয়া লাষ্ট পাব যে মানুহৰ আগত গৈ পেলাই কৈ দিমগৈ অমুকটো হেন অমুকটো তমুকটো হেন অমুকটো বুলি কৈ দিম বেয়া পাব যে তাৰমানে কি অমুকটো তমুকটো এটা সৈতে চাব দেই মোক যদি বিয়ালৈ মাতিলেহেঁতেন মই এইবিলাক কথা ক'বলৈ নাযাওঁ কিন্তু এতিয়া বিয়ালৈ নাই মাতা যে মইতো কমেই কোনবিলাক কথা এতিয়া কথা বুজিয়ে পোৱা নাই এই যে বিয়াখন যে পাতিলে ফাউতকে কথা নাই বতৰা নাই একদম 1 মাহৰ ভিতৰত ডিচিশ্যন লৈ যে বিয়াখন পাতিছে ক'ব পালে সি পইচা কৈ পেলাই কওকচোন মই কওঁনে অনলাইন বুজি কৈছে অৰুণোদয়ৰ কাৰণে যে এতিয়া অনলাইন কৰিবলৈ দিছে এতিয়া 150 টকা 200 টকা লৈছে নে নাই অনলাইন 300 লৈছে গম পোৱা সেইয়া মানুহ চাইছে আপুনি অনলাইন কৰিলে নাই অৰুণোদয় কোৱাগে না নহয় পইচাই নাই মই কৈ থৈ আহিলো তুমি কেনেকে ক'ব মই বেলেগ দোকানত কৰিলোগে মই হতো ওচৰত যোৱা নাই তুমি অৰুণোদয় পাবা জানো কেনে নাপাম শাহুমা পাই দেখোন দিব মই ভৰি এটা বেকা বুলি কৈছো দিছো দিব মই এতিয়া সেয়াই মোৰ মানে সেইবিলাক কথা বাদ দিয়ক মোৰ কনক মেম্বাৰ যে বিয়ালৈ যাম তাক মই কমখন কাননি নে টাকনি নে খুৱাই কাননি কৰি থৈছো যে সেইকাৰণে মোক বিয়ালৈ নাম বেয়া পাইছে চাগে মোক আপুনি গ'লে কথাটো উলিয়াবচোন আমুকৰ ঘৰ বোৱাৰীকক নাম এটা মোৰ কথা ক'বচোন নহয় যদি নাম এটা বুলি সুধিবচোন কি বুলি কয় ক'বচোন দেই কি বুলি কয় পালে কম বাৰু দেই ক'বচোন আমাৰ ইয়াত ঢেৰ মহ ওলাইছে এইকেইদিন ঠাণ্ডা গৰম মিক্স হৈছে মোক কিয় চৰ্ট লাগে মাতটো শুনিছে নাই কিবা গায়ে বেয়া হৈ গৈছে সেই আহক নহ'লে চাহ অকণ খাই যাব হে খাওঁ জানো চাহ আকৌ গোটত সোমালো নহয় গম পাই নাই এতিয়া দৰ্জাটো পাবলৈ ময়ো আশা একেবাৰে কেনেকে সোমাব পালা হে এই কিবা এটা সেইদিনাখনি মানে এতিয়া যে গোটৰ যে নতুন জীৱিকা সখী নে ফিবিকা সখী কিবা ওলাইছে তাহাঁতৰ মানে সেই কিবা গোটত মানে মানুহ সৰহ হ'লে মানে সিহঁতি কিবা এটা কৰিব পাৰে আৰু নাজানো মই মোক ক'লেহি তাৰ এনেকৈ বোলে সোমাই লওঁ আমাৰ শাহুমা আগত কৈ পঠিয়ালে বোৱাৰী আকৌ সোমাবলৈ ক'ব বুলি গোটত তাৰপৰা ময়ো গোটত সোমালো তাৰপিছত সেই আকৌ কিবা এটা ক'ব লৈছিলোঁ বহুত ইম্পৰ্টেণ্ট তাৰপৰা 10,000 পাবা 10,000 পাবাতো পাবাই সেই আগৰ এটা কথা আপোনাৰ ওচৰত যাবলৈ পোৱা নাই দেখি একো ক'বলৈ পোৱা নাই মই দীঘলী পুখুৰী পৰা গছ কেইজোপা কাটিব লৈছিলে নহয় তাৰপিছত আপুনি গৈছিলে নাই দীঘলী পুখুৰী দেখিছে দেখিছো মই গুৱাহাটীলৈ যাওঁতে দেখিছো ন এই মস্ত আপোনাতকৈ ডাঙৰ হেৰি মানে বয়সত গাটো মোতকৈ শকত মই ভাবিছিলো অকল মই শকত দীঘলী পুখুৰী গছ কেইজোপা মোতকৈ শকত তাৰপিছতে সেই গছ কেইজোপা কাটিবলৈ লৈছিলে নহয় কি বনাব জানে নাই উৰণীয়া সেইটো হেনো ওপৰদি যে যায় দলঙৰ নিচিনা উৰা নিচিনা ৰাস্তা এটা যে তেনেকুৱা বনাব হেনো আমি এতিয়া গাঁৱৰ মানুহ বুজি নাপাওঁ কি উৰণীয়া সেইটো কিবা সিহঁতে ইংলিছত ভাবিছ নে বাটাৰফ্লাই নে ৱাটাৰফ্লাই নে কিবা এটা বুলি কয় মই নাজানো দেই তাৰপিছত সেই পেহীহঁতৰ ঘৰ আছে যে আমাৰ ফোন কৰিলে মই বোলো কি হৈছে গুৱাহাটীতো এনেকৈ জুবিন গাৰ্গৰ ঘৰতে চৰি দেই জুবিন দা কৃষ্ণ জুবিন গাৰ্গৰ ঘৰতে হেনো কিবা হেনো এনেকৈ আন্দোলন কৰি আছে হেনো গান গাই দীঘলী পুখুৰী পাত টিভিত দেখিলো তাৰপিছতে কৈছে দীঘলী পুখুৰী পৰা গছ কেইজোপা কাটিব লৈছে মই বোলো সি যে এগাল চৰাই থাকে গছ কেইজোপা তাৰপিছতে সেই মই ইউটিউবত চালো কিনো ভাবিছো সেইটো উৰণীয়া সেইটোতো হা তাৰপিছত চাইছো সেই ওপৰদি এনেকুৱা দলং নিচিনা এখন বনাব মানে চাইডেদিও মানুহ যাব পাৰে এফালে পৰা এফালে আৰু মই বেলেগ অভাৰভিছবিলাকৰ ফটো চালো তাত লিখিছে কি আকৌ গছ নাকাটিব বোলে গছে আমাৰ প্ৰাণ গছ থাকিলেহে জীৱ থাকিব গছ খোপা কাটি অভাৰভিছ বনাইছে তাৰপিছত কৈছে গছ নাকাটিব সেইখন আকৌ কি বিচুত কথা মই বোলে এইবিলাক টাউনীয়া মানুহে বুজিব চাগে তাৰপিছত কৈছে নহয় বোলে এইবিলাক চৰকাৰে কৈছে মই তেতিয়াহে বুজিছো খুইদেউ আমাৰ চৰকাৰখনে গুৱাহাটী চৰকাৰখনে একেই তাতো মামাৰ কথা কয় গুৱাহাটী মানুহৰ মামাৰ কথা কয় মামাইহে হিমন্ত বিশ্ব কয় মই আকৌ আমাৰ গাঁৱৰ চৰকাৰ বুলি ভাবিছিলো এখন বেলেগকে গুৱাহাটী চৰকাৰ আমাৰ চৰকাৰ একেই গম পাইছে না মই তেতিয়াহে গম পাইছো কাহিনীটো আপুনি গম পাইছিলে নাই আগতে মই বেছিদিন হোৱাই নাই গম পোৱা মই মানে জানো চৰকাৰ থাকে বুলি চবই কিন্তু সেই হিমন্ত মামাৰ চৰকাৰখন যে আমাৰ অকল মই গুৱাহাটীতো আছো মই ভাবিছিলো গুৱাহাটী মানুহবিলাক ধন্য নহয় জানো বেলেগ চৰকাৰ গুৱাহাটী বেলেগ চৰকাৰ চাগে হিন্দী মানুহৰ চৰকাৰ বুলি ভাবিছিলো মই সঁচাকে বিশ্ৰী আৰু তাৰপিছত সেই কি বুলি কয় তেতিয়াহে গম পাইছো সেইখন অভাৰভিছ এতিয়া হেনো কাটিব নোৱাৰা কৰিলে বুলি কৈছে কাটিব নোৱাৰা কৰিলে মানে কিবা সেই আন্দোলন ঢেৰ হ'ল যে এতিয়া চৰকাৰে বন্ধ কৰিছে আকৌ কাটিব আমাৰ এখন বাঁহ দিয়ে আমাক কিমান কয় মই বেলেগৰ দেশৰ মই অভাৰভিছবিলাকো চালোগে বেলেগৰ তাত কি কৈছে গম পায় গছ এজোপা যদি আছে নহয় গছজোপা এনেকে ৰাউণ্ডেদি কাটি পেলাই বনাই দিছে ৰাস্তাটো আমাৰ ইয়াতহে নকৰে আমাৰ আকৌ গছ কাটিব আমাৰ গাঁৱৰ ৰাস্তাটোৱে দেখিছে নাই গোটেই গছ কাটি পেলালেহে গোটেইখন গৰুও তেনেকে নাখায় গোটেই একবাৰ গুৰি পৰা একবাৰ
গুষ্টিলৈকে উঘালি পেলালে গছ কোবা আমাৰ পদূলিতে গমাই দুজোপামান আছিলে নহয় মই বোলো সেয়া সেইজোপাকে বিকি পেলাই বোলো সোণৰ গহনা চহনা কিবা বনাম ভণ্টি বিয়াত পিন্ধিবলৈ ফুচকাং গোটেই কাটি লৈ গুচি গ'ল চৰকাৰে নিদিলেও আমাক বলা বলা কি কৰিলে ভাগছ ইমান চৰকাৰক গালি পাৰি নাথাকিবা বলা মই যুক্তিটোহে কৈছো আকৌ দে মই যুক্তিটোহে কৈছো গালি পাৰিলে আকৌ মই এখন মোক এনেকে কথা নকওঁ গছ কাটি কি কৰিলে জানা সেই ব্লকত নে ক'ৰবাত যে কিবা অফিচ এটা আছে ন তাত পেলাই থৈ দিছেগে চব পচি মেলি আজৰি হ'ল ঘূণীয়া ধৰিব চব পচি গৈছে আৰু পেলাই দিছে এনে গছবোৰ কাটি কাটি লৈ গৈছে কাৰোবাক দি দিলেও হয় তাকে কাৰোবাক দি দিলে মানে মোক দি দিলে হয় ন মই এতিয়া গহনা এপত বনাব পাৰোঁ সেই খুড়া আপুনি যে ক'লে গালি পাইছো বিচৰা মই গালি এইটো হোৱাত নাপাওঁ গালি পাৰিলে একেবাৰে মাতকেইটা গোটেইকেইটা ওলাব একেবাৰে অসমীয়া মাতকেইটা আহক অসমীয়া মাত মাতি গালি পাৰিব লাগিলে আকৌ এতিয়া চৰকাৰ জেললৈ নিব আমুকি বলা বলা বলা